ড্ৰাগছ আৰু মাদক দ্ৰব্যই উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। ঠিক তেনে সময়তে যোৰহাটৰ এজন উদীয়মান যুৱকে যোৰহাট নগৰৰ থানা ৰোডত এটি ব্যায়ামগাৰ প্ৰতিষ্ঠা কৰিছে। এই ব্যায়ামগাৰ আধুনিক ধৰণৰ সা সঁজুলি অনা দেখা পাইছোঁ আৰু তেওঁলোকে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে। আমি ব্যায়ামগাৰটো আপোনালোকক ভালদৰে দেখুৱাম। আহক এই ব্যায়ামগাৰ আপোনালোকে যোৰহাটত আৰু এটি ব্যায়ামগাৰ প্ৰতিষ্ঠা হৈছে। কি নাম ব্যায়ামগাৰটোৰ নাম? জিম চিটি। জিম চিটি, হয়। কওকচোন কি উদ্দেশ্যটো কি আছে? উদ্দেশ্য এতিয়া বহুত নৱপ্ৰজন্ম স্বাস্থ্যৰ প্ৰতি সজাগতা আৰু বেয়া দিশে নোযোৱাতকৈ এতিয়া আমাৰ স্বাস্থ্যৰ দিশে সজাগ হওক, সুস্থ থাকক, সেই উদ্দেশ্যে নিজৰ প্ৰচেষ্টাতে জিম চিটি নামে এটি ব্যায়ামগাৰ থানাৰত আজি শুভাৰম্ভণি কৰিছোঁ। মোৰ সৈতে কেইবাগৰাকী যুৱতী ইতিমধ্যে উপস্থিত আছে। যোৰহাটত থানা ৰোডত প্ৰতিষ্ঠা হোৱা জিম চিটি নামৰ জিমটো কেইবাগৰাকী সুন্দৰী যুৱতীয়ে তেওঁলোকে প্ৰেক্টিছ কৰি তেওঁলোকে ধুনীয়াকৈ সুস্বাস্থ্য অৰ্জন কৰিছে। মই দেখুৱাইছোঁ আপোনালোকক সুন্দৰী যুৱতী চাওক।